দুৰ্নীতি বুলি ক'লে আমি প্ৰত্যেকজন মানুহে বেয়া পাওঁ, দুৰ্নীতি বুলি ক'লে আমি প্ৰত্যেকজন নাগৰিকে গালি দিওঁ, নহয় জানো? সম্পূৰ্ণকৈ শুনিব কিয় কৈছোঁ। যেতিয়া আমাৰ নিজৰ কামটো সোনকালে উলিয়াবলগীয়া হয়, তেতিয়া আমি কি কৰোঁ? একো নাই, অলপ খৰচ হ'ব বুলি কৈ সেই একে মানুহজনে ঘোচ দি দিয়ে তাক। ঘোচ লোৱা মানুহজন যিমান দুখী আৰু নিজৰ বাট মোকলাই সহজ কৰা ঘোচ দিয়া মানুহজন সেই একে ৰাস্তাৰ যাত্ৰী নহয়নে? আমি সকলোৱে ছিষ্টেমৰ কথা কওঁ, ছিষ্টেম বেয়া, আমুক তামুক। কিন্তু আমি যেতিয়া ছিষ্টেমৰ দুৰ্বল স্বভাৱখিনি বিচাৰি পাওঁ, তেতিয়াই আমি সেই দুৰ্বল স্বভাৱৰ সুৰুঙা দি সোমাই সেই ছিষ্টেমত আমাৰ কামখিনি সহজতে কৰি আহোঁ, নহয় জানো? ছিষ্টেম বুলি বেয়া বুলি যে আমি কওঁ, আচলতে ছিষ্টেম কোন হয়? ছিষ্টেম হৈছোঁ আমি নিজেই। আমি নিজেই নিজৰ দুৰ্নীতি সৃষ্টি কৰি আছোঁ। চাওক, যেতিয়া এজন মানুহে ফাৰ্ষ্ট দুৰ্নীতি ষ্টাৰ্ট কৰে কম এমাউণ্টৰ পৰা, আজি 10 টকা কৰিছে, একো নাই বুলি তাক আমি 10 টকা এটা দি দিওঁ, মোৰ কামটো হৈ যাব। কিন্তু সেই একেজন মানুহে এদিন 10 টকাৰ পৰা এদিন কোটি টকা ঘোচ লৈ গৈ, সেইটোৱে হৈছে দুৰ্নীতি। আৰু সেই দুৰ্নীতিটোত যে আমি যোনটো ছিষ্টেম চলাই আছোঁ, সেইবোৰ হৈছোঁ আমি। আজি 10 টকাৰ পৰা আমি লাখ টকা ঘোচ দিবলৈ হাত মেলোঁ। সেয়া আমাৰ পাব্লিকৰ ছিষ্টেমটো বেলেগকৈ বনাই ৰখা নাই। আমি গোটেইবোৰ লগ লাগি এটা ছিষ্টেম হয়। প্ৰথমতে আমাৰ নিজৰ ব্ৰেইনত থকা লেতেৰা ছিষ্টেমবোৰ চাফা কৰিব লাগিব। আমাৰ ছিষ্টেম আমি নিজে হৈ যদি আমি ঠিক কৰোঁ, তেতিয়া ক'তো না দুৰ্নীতি কৰিবলৈ সহায় পাব, না কোনোবাই দুৰ্নীতি কৰিবলৈ দিব। প্ৰথমতে নিজৰ দুৰ্বলতাখিনি বিচাৰক, তাৰপিছতেহে আনৰ দুৰ্বলতাখিনি আঙুলিয়াব। ধন্যবাদ।